নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 6ৰ অসমীয়া কিতাপৰ 3 নম্বৰ লেছনটো, অসমীয়া ভাষাৰ বিকাশৰ কথা। 3 নম্বৰ লেছনটোৰ কমপ্লিট প্ৰশ্নৰ এনসাৰলৈ। তোমালোকৰ কাৰণে এইবিলাক প্ৰশ্ন অতি ইম্পৰ্টেণ্ট। আহক এতিয়া আমি প্ৰশ্নলৈ গুচি যাওঁ। 3 নম্বৰ পাৰ্টটো আছিল অসমীয়া ভাষাৰ বিকাশৰ কথা। কুৱেশ্যন নম্বৰ 2, নয়নাহঁতে খুৰাকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল? উত্তৰটো হ'ব নয়নাহঁতে খুৰাকৰ পৰা অসমীয়া ভাষাৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল। খ নম্বৰটো হ'ব হেম সৰস্বতীয়ে ৰচনা কৰা তোমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম কি আছিল? উত্তৰটো হ'ব হেম সৰস্বতীয়ে ৰচনা কৰা আমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম আছিল প্ৰহ্লাদ চৰিত্ৰ। ঘ নম্বৰটো আছিল অলিখিত বা মৌখিক সাহিত্য মানে কি? উত্তৰটো হ'ব যিবোৰ সাহিত্যই লিখিত নহয় বৰং মানুহৰ মুখে মুখে প্ৰচলিত তেনে সাহিত্য অলিখিত বা মৌখিক সাহিত্য বোলা হয়। ঘ নম্বৰটো হ'ব ভাষাৰ দুটা উপাদানৰ নাম লিখা। উত্তৰটো হ'ব ভাষাৰ দুটা উপাদানৰ নাম হৈছে শব্দ আৰু বাক্য। ঙ নম্বৰটো হ'ব অসমীয়া ভাষাটোৱে কেতিয়া স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে? উত্তৰটো হ'ব অসমীয়া ভাষাটোৱে 10ম শতিকাৰ পৰা স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে। চ নম্বৰটো হ'ব অসমীয়া শব্দটোৰ প্ৰচলন কাৰ আমোলত বেছিকৈ হৈছিল? উত্তৰটো হ'ব অসমীয়া শব্দটোৰ ব্যৱহাৰ ইংৰাজৰ আমোলত বেছিকৈ হৈছিল। 3 নম্বৰ কুৱেশ্যনটো হ'ব শব্দ সম্ভাৰ বা অভিধান চাই শব্দাৰ্থ লিখা। ত্ৰয়োদশ, স্থানীয়, নিগাজী, স্বকীয়, আমূল, আৱাসভূমি, উপাদান, অলিখিত, অনুমতি। উত্তৰটো হ'ব ত্ৰয়োদশ, এইটো হ'ব সংশয়ক। স্থানীয়, এইটো হ'ব স্থানীয়। স্থায়ী, নিগাজী চিৰস্থায়ী, স্বকীয় নিজা, আমূল কোনো অধিপতিয়ে শাসন কৰা কাল, আৱাসভূমি বাসভূমি, উপাদান উপকৰণ, অলিখিত লিপিবদ্ধ নোহোৱা, অনুকৃতি অনুকৰণ। কুৱেশ্যন নম্বৰ 4, অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান কেনেকৈ সোমাল লিখা। উত্তৰটো হ'ব ভাষা পৰিৱৰ্তনশীল। অসমীয়া ভাষাও যুগে যুগে পৰিৱৰ্তিত হৈ আহি আছে। 7ম শতিকা মানলৈ পূব আৰু উত্তৰ পূব ভাৰতত প্ৰায় একে ভাষাৰ প্ৰচলন আছিল। তাৰ আগতে অসমত অৰ্থাৎ তেতিয়াৰ কামৰূপ ৰাজ্যই প্ৰচলিত ভাৰতীয় ভাষাটোত দুটা এটাকৈ স্থানীয় শব্দ সোমাবলৈ লৈছিল। কাৰণ অতি পুৰণি কালৰে পৰা অসমৰ বিভিন্ন জনগোষ্ঠীৰ
নিগাজী আৱাসভূমি। সকলোৰে মাজত ভাষা সাংস্কৃতিক আৰু ভাৱৰ আদান প্ৰদান হৈছিল। ফলত ইটো সিটো ভাষাৰ উপাদান স্বাভাৱিকভাৱে মিলিত হৈছিল। তেনেকৈ অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান সোমাই পৰিছিল। 6 নম্বৰ কুৱেশ্যনটো হ'ব তলত দিয়া বিশেষণ পদবোৰ বিশেষ পদলৈ নিয়া। সুন্দৰ, প্ৰচলিত, স্থানীয়, ৰচিত, পৰিৱৰ্তিত, বিকশিত। উত্তৰটো হ'ব সুন্দৰ, সৌন্দৰ্য। প্ৰচলিত, প্ৰচলন। স্থানীয়, স্থান। ৰচিত, ৰচনা। পৰিৱৰ্তিত, পৰিৱৰ্তন। বিকশিত, বিকাশ। কুৱেশ্যন নম্বৰ 8 তলৰ শব্দবোৰৰ একোটিকৈ সমাৰ্থক শব্দ লিখা। এইটো হ'ব ধুনীয়া, সুন্দৰ, প্ৰাচীন, পুৰণি, পুথি, কিতাপ, নিগাজী, স্থায়ী, পূবতে, আগতে, সামৰণি, শেষ। 10 নম্বৰটো হ'ব বাক্য ৰচনা কৰা। মিচিকিয়াই, এইটো হ'ব গীতাই কল্পনাৰ কথা শুনি মিচিকিয়াই হাঁহিলে। চেনেহী, এইটো হ'ব চিৰ চেনেহী মোৰ ভাষাৰ জননী। পুৰণি, প্ৰহ্লাদ চৰিত্ৰ এখন পুৰণি পুথি। ধন্যবাদ, এইটো হ'ব হিনাই তাইক স্কুলত থৈ অহাৰ বাবে ককায়েক ৰাহুলক ধন্যবাদ ক'লে। সাহিত্য, লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্য ৰচনাৰ বাবে সাহিত্যাৰ্থী উপাধি লাভ কৰিছিল। যুগে যুগে, এইটো হ'ব যুগে যুগে ভাষাৰ পৰিৱৰ্তন ঘটি আহিছে। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ এটা লাইক কৰি দিয়া আৰু ছাবস্ক্ৰাইব কৰি দিয়া।